কাইলৈ ব্লগ বনাব লাগিব যে সেইকাৰণে আজি কিনি পেলাই লৈ উঠিছোঁ চূণ গলাই আছোঁ অঁ কাইলৈ আমি কি কৰিম দেখা পাব এতিয়া চূণ গলাই আছোঁ কি কাৰণত চূণ গলাই আছোঁ কালিলৈ গম পাব ৰাতিপুৱা হৈ যাব ন গম উঠিছে নেকি চব চালো উঠিছে উঠিছে না যি কৈ থাক কমকৈ উঠিছে তেতিয়া আকৌ সেইটো দিলে ভোক ভোককৈ উঠে আৰু যে কালি ৰাতি অলপ দেখাইছিলোঁ আপোনাৰ চূণ গলাই থোৱা আজি মানে কাম গাখীৰ লগাই আছোঁ কালি চূণ গলাইছিলোঁ যে ইজাক এতিয়া মাৰি আছোঁ আৰু মানে গম পাইছে কিহৰ কাৰণে মাৰিছোঁ নিশ্চয় জানিব চাপি তেজু চচমা দে মোক মুচি দে বহি এখন তই যাব মা আৰু এইটো কোৱাটো চাওক কিমান দ বহুত পুৰণা কোৱা ইয়াৰ ভিতৰত চালে গম পাব কিমান দিনৰ পুৰণা আৰু এইটো লিখি দিছোঁ সমান জেগা পেলাই আমি লিখি ভাল পাওঁ মানে 2025 নহয় বাৰু 2025 হয় কিন্তু কি কেনেকৈ লিখিছে চালো কিন্তু এটা মই আহোঁ দে পিটিকে এটা দুই ডাঙৰ এটা নহ'লে চেনেলটোৰ নাম কৰে এতিয়া গম পাব গাইছ মানে মোৰ এটা চেনেল আছে মিষ্টাৰ নৱজিত বুলি আছে নহয় খতম পাহৰি থাকিলোঁ নহয় তো মিষ্টাৰ নৱজিত অফিচিয়েল বুলি আছে চাব সলালি হ'ব দে চালে গম পাব কিমান দিনৰ পুৰণা আৰু দেই নৱজিতে চূণ মাৰি আছে আৰু মানে মই ঘৰলৈ আহিবলগীয়া হ'লে গৰুকেইটা ল'বলগীয়া হৈ গ'ল আৰু এতিয়া তাহিহঁতৰ ওচৰত গৈ আছোঁ দেখাম বাৰু কিমানখিনি মাৰিলে এফালে মাৰি হৈ গ'ল ধুনীয়া এইখিনি পৰা মই গৈছিলোঁ সেইখিনি মাৰি হৈ গ'ল এইটো সিটোৰ পৰাই মাৰিছে আৰু এতিয়া সিটোৰ পৰাই যাই থাকোঁ তাৰপিছত আপোনালোকে দেখাম দিয়ক আমি মানে আহি পালোঁহি আৰু চুক আৰু নামঘৰটো আমাৰ ইপিনে আছে দেখাম বাৰু আৰু দিগি মাৰি আছোঁ আৰু ইপিনে অলপ আছে মাৰিবলৈ আৰু ইপিনে নামঘৰটোৰ পৰা অকণমান সিফালে আছে মাৰিবলৈ আৰু দিগি এতিয়া মই মাৰি আছোঁ আপোনালোক কেনেকৈ দেখাম নোৱা এইটোকে মাৰ দেখাই দিছোঁ আৰু সেই নৱজিত মাৰিছে আৰু পালোঁহি আমি মানে এইখিনি হেৰি এই দেউলি পাই হ'ব পাৰে মানে বেলেগ এখন গাঁও আমাৰ মানে গাঁৱলৈ সোমাবলৈ পায় নেকি আৰু সেইখিনিৰ পৰা আমি নাযাওঁ মাৰিবলৈ এইখিনিলৈকে মাৰি দিলোঁ বাৰু গাঁওখন এইখিনিলৈকে আছে ইঘৰ লাষ্ট মানুহ হয় ইঘৰ তাৰপিছত কি মানে সিহঁতে কিবা এটা লিখি আছে দেখাম কিবা এটা লিখি আছে কেইটা এপিনৰ পৰা আৰম্ভণি যে ৱেলকাম বুলি লিখি দিছে দেখা আপনি লাপৰৱাহী কা নতিজা মিস্ত্ৰী লাগি আছে হ'ব দে এইখিনি এই কোনো নাযায় গম পাব দে আৰু দেখি লিখি আছে আকাশে কিবা এটা কৰি দিব দে আহিব আৰু এইখিনিলৈকে শেষ হৈ গ'ল আৰু এইখিনিতে শেষ আছিলে এতিয়া এদিকে আৰু গৈ আছোঁ আৰু এইখিনিৰ পৰা কেনেকুৱা লাগিছে ভিউটো চাওক এইখিনি নামঘৰটো আছে অঁ এইখিনি আহাত যদি দেখিছে সেইখিনি নামটো নামঘৰটো আছে মন্দিৰটো বেলি চাওক বহুত হৈ গ'ল 3টা বাজি গ'ল একদম 3টা বাজি গ'লি হ'ব 3টা 3:30 মান বাজিলে হয় হয় এই 10টামান বাজি মাৰিছোঁ হয় এতিয়া 3টা বাজি গ'ল সেই মানে লাষ্টত মন্দিৰৰ কাষ পালোঁহি আৰু গতিকে আহনজীৱিত মাৰিছে আহতত চূণ গছজুপি চূণ মাৰি কেনে মাৰি নাজানো কিন্তু আগতে মাৰা হৈছিল যে মাৰি দিছোঁ মানে মাৰিব লাগে বুলি কয় মানে মাৰি দিয়ে কিবা এটা কাৰণত নাজানো বাৰু কিন্তু মাৰি দিছে আৰু গতিকে আমাৰ নামঘৰটো বনি আছে নামঘৰ মানে মন্দিৰটো বনি আছে মিস্ত্ৰী লাগি আছে দেই চাওক মিস্ত্ৰী লাগি আছে আৰু নতুনকৈ আহিছে বা আৰু তাৰ কাৰণে আহতজীৱিবিলাক কাটিবলগীয়া হৈ গ'ল নতুনকৈ অহাৰ কাৰণে আৰু এদিকে স্কুলখন সেইখনো নতুনকৈ আহিছে চাওক আৰু কেনেকুৱা লাগিছে ক'বচোন দেই এদিকে নামঘৰটো আৰু লগতে স্কুলখনটোৰ পৰা দেখাই আছোঁ ৰ'ব আৰু এদিকে চাওক নামঘৰটো মানে মন্দিৰটো আৰু এদিকে স্কুলখন আৰু এখন স্কুল এখন অংগনবাদী হয় মন্দিৰ গম পাইছে আজি আহতজীৱি আৰু এখন অংগনবাদী আৰু এখন LP স্কুল আগতে অংগনবাদী সেইখন আছিলে তাৰ পৰা ভাঙি আনিকৈ ইয়াত বহা হৈছে আৰু এতিয়া চাওক কি ধুনীয়া লাগিছে ভিউটো আৰু গোটেই গাঁৱত মাৰিলোঁ এদিকে দেখিব পাৰে গোটেই এদিকে আহিব পাৰিব আৰু মেইন ৰাস্তাটো এদিকে আৰু এদিকে আহি আৰু এইটো নামঘৰ যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰিব আৰু আমাৰ সান্দহখুৱাদি জ্বলা বুলি ক'লে চবেই চিনি পায় জ্বলা আৰু সান্দহখুৱাদি দুটা নাম আছে আহিব পাৰিব আৰু আপোনালোকে আহিছে সেয়া কৰিব শিৱদৌললৈ বেছি দিন নাই মাজত মাত্ৰ এটা দিন আছে আজি হ'ল সোমবাৰ কাইলৈ মঙলবাৰ পৰহিলৈ বুধবাৰ আৰু আপোনালোকে আহিব বুধবাৰে আমি অপেক্ষা কৰিম আপোনালোকে আহিব বুলি আৰু কমেণ্ট কৰিব যদি আহিছে আজিলৈ বাই বাই দিয়ক নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই মানে ভিডিঅ'টো সামৰিছিলোঁ তাৰ আগতে বস্তু এটা আহিব চাহ আনিব দিছিলোঁ এতিয়া আহি পাইছে আৰু কি বনাইছে চাওক মালপোৱা খাই আছোঁ তই বনাইছ না বা চাহ বনাওঁ হা বা
আৰু নতুন স্কুলখনৰ ভিতৰত মানে ইয়াত ফিটা কটা নাই যে সেইকাৰণে সোমাইছোঁ আকৌ ভিতৰত সোমাব নাপাম যে এতিয়া সোমাই দিছোঁ ন চাহ খাই লওঁ তাৰপিছত হ'ব দিয়ক পিছত দেখা যাব খতম